এভৰিৱান ৱেলকাম টু আনাডাৰ ব্লগ ফাৰ্ষ্ট কইনাজনী চোৱাক আমাৰ ইমান ধুনীয়া লাগিছে তাইক অংকুৰ বৰায়ে সজাইছে অংকুৰ বৰা প্ৰফেশ্যনেল আৰ্টিষ্ট তেওঁ ইমান ধুনীয়াকৈ তাইক সজাই দিছে বহুত ধুনীয়া লাগিছে কাপোৰযোৰত চ' বাৰ আজি ৰিচিপশ্যন ডে হয় চ' গোটেই মোমেণ্টছখিনি মই কেপচাৰ কৰিলোঁ ভিডিঅ'টোত আমাৰ পাওঁতে মানে যিহেতু ওলাই মেলি আমি গৈছোঁ চ' ৰেডি হৈ পোৱালে 1টামান বাজিলে চ' এয়া চাওক মোৰ মা বহি আছে ৰেড কালাৰ ৰ'জ মাৰি আছে যে খোপাত সেয়া মোৰ মা আৰু ছাইডত বা এগৰাকী বহি আছে চ' তেওঁলোকে ফটো মৰাত বিজি আৰু মোক কেনেকুৱা লাগিছে ক'ব এইখন শাড়ীত মই ৰিচেপশ্যনৰ দিনা পিন্ধিছিলোঁ ইভিনিং চবেই কৈছে বাৰু মোক ভাল লাগিছে মানে শাড়ীখন বহুত ভাল লাগিছে বুলি আৰু মেকআপটো মই বা এগৰাকীৰ ওচৰত কৰাইছিলোঁ ৰিম্পী বুলি নামটো চ' পেণ্ডেলৰ ফ্ৰণ্ট পাৰ্টত এনেকুৱা মানে ডেক'ৰেশ্যন কৰি ৰাখিছিলে আৰু চববোৰ আহিছে আৰু লাহে লাহে মানুহ এতিয়াও দিনেই হৈ আছে এনেও নৰ্মেলি মানুহবিলাক ইভিনিঙে আহেগৈ আৰু এয়া চাওক ইমান হাঁহিছে এয়া আমাৰ ফেমিলি মেম্বাৰ্ছ হয় চব মানে একেলগ হ'লে কথা বহুত জমনি কথা ওলায়ে থাকে আৰু এয়া মোৰ মাজু ভণ্টি নিজৰ ভণ্টি হয় তাইক কেনেকুৱা লাগিছে ক'ব তাই একেবাৰে ৰাতিলৈ লেহেংগাযোৰ পিন্ধিলে আৰু মই চাওক একেবাৰে ৰাতি চেঞ্জ কৰিলোঁ আৰু এইখন চাদৰ মেখেলা পিন্ধিলোঁ ভিডিঅ'টোৰ দুপৰীয়া টাইমকণলৈ ইমান বেছি দেখুওৱা নহ'ল চ' এয়া হৈছে ৰাতি মই চাদৰ মেখেলা এইখন পিন্ধিলোঁ মানে ৰাতিলৈ আৰু মেকআপটো যোনটো কৰিছিলোঁ সেইটো মই আকৌ চেঞ্জ কৰি মই নিজে আকৌ চাদৰ মেখেলাযোৰৰ লগত মিলা কৰি আহিলোঁ যিহেতু ৰিচেপশ্যনত বিজি আছিলোঁ চ' অলপ মোমেণ্টছে মই কেপচাৰ কৰিব পাৰিলোঁ চ' ৰাতি কইনাক দৰা অহা আগে এনেকৈ সজাই পৰাই দিছিলে তাইক বহুত ধুনীয়া লাগিছিলে এনেও তাই ধুনীয়া হয় বাৰু আৰু বিয়াততো আৰু ধুনীয়া লাগিছিলে চ' মাজতে মই ভিডিঅ' কৰিবলৈ একদমেই নোৱাৰিলোঁ যিহেতু বাৰ বিয়াত বহুত বিজি আছিলোঁ মানুহ আহি আছিলে মাতি আছিলোঁ চ' এতিয়া একেবাৰে লাষ্টৰ যোনকণ মোমেণ্ট হয় দৰা অহা মোমেণ্টকণ দেখাইছোঁ আৰু যেতিয়া দৰাৰ ভায়েকে কইনাক খুজিবলৈ আহিছিলে সেইকণ মোমেণ্ট বহুত জমনি হৈছিলে আৰু এয়া দৰা আহিব যে সেইকাৰণে বাহিৰত চব ৰখি আছিলে আৰু দৰা যেতিয়া আহিছে মানে একদম আধা ৰাস্তাতে মানুহখিনি অলৰেডি গুচি গ'ল মানে আধা ৰাস্তাৰ পৰা তেওঁক আদৰিবলৈ গৈছে মানে চবে ফূৰ্তি কৰিছে চবে নাচিছে বোম ফটকা চব ফুটাইছে বহুত এনজয় হ'ল চ' এয়া মানুহখিনি প্ৰথমতে চবেই ৰখি আছে আৰু কেতিয়া আহিব কাৰণ আদৰোঁতে আধা ৰাস্তাতে মানে তেওঁলোকক ৰখাই থৈছে ন চ' সেই বহুত টাইম লাগিলে মানে পেণ্ডেলৰ ওচৰ পাওঁতে চ' এয়া চাওক চ' সেই মানে ষ্টাৰ্টিঙৰ সেই ৰাস্তাৰকণৰ পৰা পূৰা ফটকা ফুটাইছে আৰু এয়া আমি ইয়াতে ৰখি আছিলোঁ হেল্ল' কৰি দিয়া এইকণতহে ভাল লাগিব নাচি আছোঁ যে দৰা নামিব হৈছে আৰু আমি চবে চাউল হাতত লৈ ৰেডি কইনা ভনীয়েক কেতিয়াবাৰ পৰা ভৰি ধুৱাবলৈ ৰখি আছে বেচেৰি আৰু এয়া মাক আহিছে এতিয়া আদৰিবলৈ মোৰ মায়ে লৈ গৈছিলে কইনা মাকক পেহীক
আরে রাস্তাটা জানি রাস্তা রাস্তা আতই দিও স্প্ৰেবিলাক এনেকুৱা মাৰিছে মানে কি ক'ম গোটেই মাথা চাথা পুৰা স্প্ৰে হৈ গৈছে ইমানেই মাৰিছে এয়া আমাৰ দৰা মানে ভিনদেউ তেওঁ ফাইনেলি নামিল আৰু পুৰা নামিব পৰা নাছিলে চাউল দলিয়াইছোঁ স্প্ৰে মাৰিছোঁ চ' কইনাৰ মাকৰ পাছত আৰু কোনোবাই আদৰিছিলে আৰু এয়া হৈছে মোৰ পাপা গামোচা লৈ থকাখন হয় মোৰ পাপা মানে ডাঙৰ মামায়েকেও আদৰিব লাগে যে মামায়েকবিলাকে চ' পাপাই যিহেতু ডাঙৰ হয় চ' পাপাই আদৰিছিলে চ' গামোচা দিছিলে আৰু আদৰোঁতে ৱাটচ দিছিলে এটা ঘড়ী পিন্ধাইছিলে পাপাই যিহেতু দৰাক কিবা এটা এজ এ গিফ্ট দিব লাগে আৰু পাপাই দৰাক ধুনীয়াকৈ দাঙি ধুনীয়াকৈ মৰম কৰি আদৰিছে এয়া দৰা ঘৰৰ মানুহ চবখিনি বহিলেহি আৰু লাহে লাহে তেওঁলোক খাবলৈ সোমাব যিহেতু কইনা ঘৰত ৰাতি সাঁজ খাব লাগে এয়া মোৰ ছাইডত বা বহি আছে চ' কইনা ময়ো তাইৰ ছাইডতে বহি আছিলোঁ মাজে মাজে তাইৰ ওচৰতো বহি আছোঁ মাজে মাজে বাহিৰতো আছোঁগৈ এনেকুৱা আৰু এয়া হোমৰ গুৰিত দৰা বহি আছে কইনা লাহে লাহে ওলাব দৰাৰ যোনখিনি নিয়ম ৰিচুৱেলছ হয় চ' সেইখিনি কৰি আছে গাইজ এতিয়া মেইন এনজয়মেণ্টটো হয় কইনা খুজিবলৈ এতিয়া আহিব চাব দেই ইমানেই জমনি হয় এইকণত মই একো নকওঁ জাষ্ট আপোনালোকে চাই যাওক মা কৰি আছো
বহি দিয়া বহি দিয়া তুমি বহি দিয়া যিটো বহি দিয়া তুমি মইহে আনিছো আমি যাবি কৈছা তুমি আৰু যা ঐ এখন মুঠা গাঁও পর পাতি টেষ্টটো দেখি নাপাওঁ মই মানে মাজে মাজে অলপ অলপ মোমেণ্টছ লৈছোঁহি চ' মালা পিন্ধোৱাকণো ল'লোঁ আৰু তাৰ আগৰকণো এয়া এতিয়া নিয়মখিনি হৈ আছে এইকণ মোমেণ্ট সঁচাকৈ বহুত মানে বেলেগ ধৰণৰ এটা মোমেণ্ট হয় এটা ইম'শ্যন হয় যেতিয়া হোমৰ গুৰিত বহা হয় চ' কইনাৰো মিক্সড ফিলিং মোৰ মতে হ'ব কাৰণ যিহেতু ইমান এটা বিগ ডে ন এইটো লাষ্ট মোমেণ্টটো চ' এয়া হৈছে কইনাৰ বৰ্তাকৰ ল'ৰা তেওঁ যিহেতু নিজৰ ভায়েক হিচাপে ৰেছপনচিবিলিটি লৈছে চ' গোটেই ভায়েকৰ নিয়মখিনি তেওঁ কৰিছে দাদাই কইনাৰ ভায়েক আৰু এয়া হৈছে মোৰ পাপাই ধৰিছিলে মোমাই টেকেলি ধৰা যোনটো নিয়ম হয় চ' মোৰ পাপাই মোমাই টেকেলি ধৰিছিলে তাইৰ মামায়েক হয় ন চ' সেয়া অলপমান ইয়াৰো মোমেণ্টছ কেপচাৰ কৰি থ'লোঁ আৰু কইনাৰ লগত মোৰ মা তাইৰ বৰ্তাকৰ ছোৱালী কাকুবা আৰু মা তাৰপিছত পেহী আকৌ তাইৰ লগৰ এজনী চ' এনেকৈ বহি আছিল আৰু চ' হোমৰ গুৰিৰ পৰা কইনা আৰু দৰাক এতিয়া মাকে লৈ আহিছে ভিতৰলৈ আৰু নিয়মখিনি কৰিবলৈ চ' আগৰ নিয়মখিনি আপোনালোকে চাব ভৰাইলে পিংকি উলিয়াব লাগিব এনেকুৱাকে ভৰোৱা যে বিচাৰি নাপায় বিদায় মোমেণ্টকণ মই কেপচাৰ কৰিব নোৱাৰিলোঁ কাৰণ মই নিজেও বহুত কান্দি আছিলোঁ চবেই কান্দি আছিলে ইম'শ্যনেল মোমেণ্ট আছিলে কেপচাৰ কৰিবলৈ ভাবিম বুলিও নোৱাৰিলোঁগৈ কিন্তু এইকণ অলপমান কৰিছিলোঁ মই তাৰ মানে মাকে যেতিয়া তাইক উলিয়াই দিয়ে চ' সেইকণ কৰিছিলোঁ চ' কইনা থ'বলৈতো বহুতখিনি মানুহ গৈছিলে কিন্তু থাকিলোঁ আমি অকল 3জনীহে আমি ভনীয়েক 3জনী থাকিলোঁ মই আৰু মোৰ লগত ভণ্টি 2জনী মানে কইনাৰ ভনীয়েক চ' এয়া মোৰ অৱস্থাটো চাওকচোন কান্দি কান্দি কি অৱস্থা হ'ল আৰু হ'বও ন কাৰণ গোটেই ৰাতিটো
পৰা মানে শোৱাই নাই আমি তো কইনাক কাৰণ পোহৰ হ'লেহে ধৰা লৈ আহে দৰা ঘৰলৈ চ' 3-4মান বজাত পোহৰ হৈছেহে আকৌ দৰা ঘৰতো নিয়ম কৰিলে কইনা দৰা নিয়মবোৰ কৰি অহা পাছতে দৰা ঘৰত আমি কইনাৰ লগত বহি আছিলোঁ চ' আমাৰ চবৰে টোপনিয়াই আছোঁ আমাৰ ইমানেই হালত বেয়া চবৰ কিন্তু হ'লেও ভাল লাগিছে মানে চ' আমি 3জনী কইনাৰ লগত থাকিলোঁ চ' সেয়াই আৰু আজিলৈ ইমানেই বহুত দীঘল হৈ গ'ল ভিডিঅ'টো বাট উপায় নাই কাৰণ গোটেইখিনি কেপচাৰ কৰিবলগীয়া হৈছে চ' সেয়াই চ' আজিলৈ আহিছোঁ বাই বাই ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব